মটিভেশ্যন অসমৰ প্ৰিয় দৰ্শকবৃন্দ, নিজকে নিজে ভাল পাবলৈ শিকক। এই পৃথিৱীত ঋতু পৰিৱৰ্তনৰ দৰে মানুহো সলনি হয়। সফল হ'বই লাগিব তেওঁৰ কাৰণে, যিয়ে তোমাক অসফল হোৱাটো বিচাৰিছে। আপোনাক ওপৰলৈ উঠাবলৈ কোনো ৰৈ থকা নাই, কিন্তু তললৈ নমাবলৈ অনেকেই তৈয়াৰী হৈ আছে। মিছাৰ অনেক ৰং, মিছাৰ অনেক ৰূপ। আমি সত্য বিচাৰিলে মিছাতেই অভ্যস্ত বেছি। জীৱনটো যদি ইমান আনন্দময় হোৱাহেঁতেন, তেনেহ'লে পৃথিৱীলৈ অহাৰ সময়ত মানুহে কান্দি কান্দি নাহিলেহেঁতেন। বৰ্তমান জাতীয় আতংক, ফোনৰ চাৰ্জ শেষ। বৰ্তমান জাতীয় দুখ, চিন কৰে কিন্তু ৰিপ্লাই নিদিয়ে। প্ৰায়ে দেখা যায় প্ৰেমিক প্ৰেমিকা ৰাস্তাত, ৰেষ্টুৰেণ্টত, পাৰ্কত, কিন্তু স্বামী স্ত্ৰী খুব কমেইহে দেখা যায়। এইটো অপ্ৰিয় সত্য। জাতীয় মিছা, ফোন চাইলেণ্ট আছিল। বৰ্তমান জাতীয় ৰূপ ভাল নালাগে। কোলাহলত নগ'লে নুবুজিবা নীৰৱতাৰ কি শান্তি। পৃথিৱীত সেই মানুহটোৱে বেছি ধুনীয়া, যাৰ এটা ধুনীয়া মন আছে। আজিলৈ ইমানেই। প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।